Hi guys, welcome back to my YouTube channel. আৰু আজি মোৰ ভিডিঅ'টো হ'বলৈ গৈ আছে মানে আমাৰ তিনিজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ তেওঁলোকে কেনেকৈ ভিডিঅ' বনোৱাৰ আগতে ইন্ট্ৰডিউচ কৰে তো সেইটো বিষয়ে মানে মই মানে কৰি চাম ইন্ট্ৰডিউচ হেতে কেনেকৈ কৰে তো আপোনালোকক দেখুৱাম তো যদি হয় তেনেহ'লে আৰু কমেণ্টটো কৰিব ভালকৈ তেনেকুৱাই আৰু কথাটো নেকি নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো চাই থাকক যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব সকলোবোৰ কৰি যাব চেনেলটো নতুন হয় তো চাই থাকক So guys, ডিম্পুদাৰ ষ্টাইলত হে দোস্ত কেনে আপোনালোকৰ ভালেনে ভালে থাকিব লাগে তো এইটো হৈছে আমাৰ ডিম্পুদাৰ ইন্ট্ৰডিউচ দিয়া ষ্টাইল তো বাকীখিনি সি ক'ব আৰু ক'ত যায় কি কথা সেইখিনি সি কয় তো ফাৰ্ষ্ট ষ্টাৰ্টিংটো এইটোৱে হয় মানে নেক্সট হৈছে আমাৰ বিকাশদাৰ ষ্টাইলত মানে কেনেকুৱা হ'ব বিকাশদাৰ ষ্টাইলত মোক শিকিব খুজিছোঁ দেই মই মানে জানো বুলি কোৱা নাই মানে মই এনেই কৈ আছোঁ যে কেনেকৈ দিয়ে মানে মোৰোতো পাৰফেক্ট নহ'ব পাৰে হ'লেও মানে মই এনেই জাষ্ট এটা প্ৰেক্টিচ নিচিনা মোৰো প্ৰেক্টিচ নিচিনা হওক এনেকুৱা নিচিনা কৈ চাইছোঁ তো বিকাশদাৰ ষ্টাইলত হ'ল হাই হেল্ল' নমস্তে ৱেলকাম টু মাই ইউটিউব চেনেল তো এইটো হৈছে আমাৰ বিকাশদাৰ ষ্টাইলত তো এই ষ্টাইলটো কিন্তু ময়ো দিওঁ খুব ভাল লাগে মোক ষ্টাইলটো তো এই ষ্টাইলটো ময়ো দিওঁ আৰু ডিম্পুদাৰ ষ্টাইলটো দিব নোৱাৰোচোন তেওঁ ডিম্পুদাৰ লেংগুৱেজটো অলপমান বেলেগ হয় আমাৰকৈ তো তেওঁ হ'ল নলবাৰীয়া চ' আমি হ'লোঁ অসমীয়া তো অলপমান ডিফাৰেণ্ট হয় কোৱালিটিটো তো সেইটো কাৰণে বিকাশদাৰ ষ্টাইলটো মানে মোৰ লগত মিলে খুব মিলে সেইটো কাৰণে মই বিকাশদাৰ ষ্টাইলত মানে ইণ্টাৰভিউটো ময়ো দিওঁ মানে তো আৰু হ'ল আমাৰ বি বয়ছক কি ক'ম আৰু বি বয়ছৰ আমাৰ 2 মিলিয়ন হ'বলৈ গৈ আছে চ' গৈছেও 2 মিলিয়ন সোনকালে হওক আপোনাৰ চ' আৰু আপোনাৰ এক্সিডেণ্টটো শুনি খুব বেয়া লাগিছে মানে ভিডিঅ'টো চালোঁ মই চাই খুব বেয়া লাগিছে তেনেকুৱা হ'ব নালাগিছিল ভগৱানে কৰক আপোনাৰ সোনকালে ভাল হৈ যাওক চ' আমাৰ বি বয়ছৰ ষ্টাইলটো মই দিব নোৱাৰিম দিয়ক এয়া বহুত হাৰ্ড ষ্টাইলত দিয়ে মানে বি বয়ছৰ ষ্টাইলত দিব লগা হ'লে মই ভৰি চৰি ভাঙিব লাগিব মানে এনেকুৱা জ্বৰটোৰ পৰা জাপ মাৰি দিয়ে মানে কি ক'ম আৰু হেভি আৰু ভাবিব নোৱাৰা কাম তেওঁৱে কৰিব পাৰে ইউটিউবত মানে ইণ্ডিয়াত হয়তো এজনে ইউটিউবাৰ আছে মই যিমান ভিডিঅ' চালোঁ আজিলৈকে তো ব্লগাৰ এজনেই আছে ইণ্ডিয়াত বি বয়ছ যি নেকি যিকোনো কাম কৰি দিব পাৰে আপুনি মই নভবাকৈ চ' তেওঁৰ ষ্টাইলত মই দিব নোৱাৰিম তো আৰু ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোক সকলোৱে লাইক ছাবস্ক্ৰাইব সকলোবোৰ কৰি যাব কিয়নো মোৰ চেনেলটো নতুন হয় নতুনকৈ খুলিছোঁ তো নাজানো মানে ভালকৈ কৰিবলৈ তো চাই থাকিব নতুন ব্লগ আহিব মোৰ তো আজিলৈ ইমানে বাই